তাড়াতাড়ি কথা বলেছি তুই জগৎপতি শ্রীবিষ্ণু এটিও খবর মধ্যে তবে তো করিয়া আমত তাকে দেখ শুন দরখানোর ভাবে যাও আমি মরা তোর
পিতা কন্যা লেগে আপনার আশীর্বাদ পিতা আজ চিন্তা মনে পিতা বুঝি আমার একজন পত্রে করছে তার তুমি তোমার ঘরে কার মানে করি মই সেই কোনে কৰিব এখন কোনে বিধান যাও সকল মন্ত্র যাও সকল বৈধ দৈত্য রাজ জিউ দৈত্য রাজ বলি আহার জগতে জীবিত কারণে দেখি যাও মই হহি যাও নিজ রাজ্য ধ্বংস হওয়ার নিজাম হে সৃষ্টিকর্তা তুমি জানো না কারে তুমি নহয় এই সুখে তুমি তো নোৱাৰা মোৰ স্বপ্ন কৰিব তুমি তো নোৱাৰা এই বিছান কৰিব সদায় কৰিম নাই নতুন মই কৰা চলে চলে
পারিম বই ওকে তোর রাজ্য
어필 백 뭐라고 맛있어 분들이 따로 감지니 날 도망간다. 어차피 생긴 거이 너희 뭘 봐. 얼마지? 어디 너희? 에이 먹거리 날 들어간. 너희 너라버리 너라니 돌파. 아까 하고 있어. 내들이 너희 분들아. 말하고 있어. 우리들의 박한들의 밤에 어하나 우라이 그렇게 이불 하트로 이알머리 버립니다.
ভাই লক্ষণ পিতাই আমাৰ কাৰণে বৰকৈ চিন্তা কৰি থাকে ব'লা ভাই আমি দুয়ো পিতাৰ এতিয়া পিতাই এতিয়াও বাবে আমাক ভাৰত দিয়ে সেয়ে আপোনাৰ যজ্ঞ ৰক্ষাৰ কাৰণে পিতাই আমাক ৰক্ষকৰ দায়িত্ব দিবলৈ সংকোচ কৰিছে আপুনি পিতাৰ বচনত দুখ নাপায় পিতাৰ হয় পুত্ৰই আপোনাক পৰিচয় অৱশ্যে কোন পিতৃয়েনো নিজ পুত্ৰক ৰাক্ষসৰ সন্মুখলৈ পঠাব চেষ্টা কি নহওক অযোধ্যা গমন মোৰ হ'ল সাৰ্থক আনিব গৈছিলো ৰাম আহিল ৰামৰ লগতে ভাতৃ লগ দেখিব দাদাৰ বাহিৰে মই নিশ্চিন্ত ৰাক্ষসৰ লগত ধৰিব বান্ধি দিয়া এই মন্ত্ৰ দূৰ কৰা শৰীৰৰ ক্লান্তি আৰু অপায় অমংগলৰ পৰা সাধু হোৱা তোমাৰ মন্ত্ৰ গ্ৰহণৰ বাবে দেখিবৰ পিতৃয়ে কৈছে আপোনাৰ আদেশ পালন কৰিব আৰু আপুনিও কৈছে তাৰকাক বলিব পিছে দেখিবৰ আপুনি চিন্তা নকৰিব এই ৰামে তাৰকাক বলি জনহিতাৰ্থে আপোনাৰ চৰণত দিওঁ আৰু এতিয়া আমি আমার অনুৎপণকারী তারকা বিচারী আট করে ভাই লক্ষণ শান্ত হওয়া তারা মই রাম আর এই আমার অনুষ লক্ষণ বুঝিছো সঁচাই ৰাম লক্ষ্মণ আছে মোৰ হৃদয়ত কণত লাগি উঠে নাই নাই তাৰকা নাহিব তই
অদ্ভুত তাৰকা তাইক মই প্ৰাণে নামাৰো তাইৰ ৰংগ পতংগ চেক কৰিম এই তাৰকা মই এই ৰাম ৰঘুবংশী মই মনত ৰাখা তাৰকা এই ৰঘুবংশী ৰামে নাৰীৰ ওপৰত কেতিয়াও প্ৰহাৰ নকৰে যদি তোমাৰ মনৰ ইচ্ছা আছে তুমি আগে প্ৰহাৰ কৰা তেন্তে হেৰি হওক তোমাৰ ইচ্ছা পূৰণ কৰোঁ ৰাতি হোৱাৰ আগতে তাইক কৰিব লাগিব নিধন যত শক্তি বৃদ্ধি পাব তাৰকা ঋষিবৰ আদেশ পালন কৰা হ'ব আপোনাৰ পিতৃ প্ৰদত্তই ৰামৰ হাতে সপোন লাগিব তোমার বীরত্বকে তারকার হল মুক্তিরা তোমার দল কিছু দূরত আছে সিদ্ধাশ্রম তাতেই করিম মই যজ্ঞ একজন বলা আমি কালেতে এতিয়া করে দেব বলা
উত্তম তোমাৰ ৰণকৌশল তোমাৰ ৰণকৌশলতে ৰাক্ষস নিধন আৰু আমাৰ যজ্ঞ সমাপন ব'লা এই স্থান এৰি আমি অন্য দিশে এতিয়াও বাকী আছে আমাৰ আমি গৈ থকা ৰাস্তাতে যদি উপায় কৰে আক্ৰমণ খন্তেক ধৈৰ্য ধৰা দেখিবৰ ভাই লক্ষণ দেখিবৰ আপুনি চিন্তা নকৰে উত্তম তোমাৰ ৰণকৌশল তোমাৰ ৰণকৌশলতে তাৰকাৰ দুই তনয় ব'লা এতিয়া আমি অন্য স্থানলৈ আজিৰ সন্মানীয় আমাৰ অতিথি শ্ৰদ্ধাৰ গংগাজ্যোতি টাইগাম ডাঙৰীয়াক আমি প্ৰথমতে শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিয়নো তেখেতে ইমান ব্যস্ত আজি ইমান ব্যস্ততাৰ মাজতো তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ EC শ্ৰদ্ধাৰ দেৱৰঞ্জন মান ডাঙৰীয়াক তেখেতে কিছু অসুবিধাৰ কাৰণে আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে তথাপিও তেখেতৰ সহধৰ্মিনী নৃত্যাঞ্জলি মৰাণ আমাৰ লগত উপস্থিত আছে সকলোকে আমাৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু পানী দিব লাগিব দেই মাৰি দিয়ে আমাৰ গাঁৱত দিয়ে দে পিছফাললৈ এয়া আমাৰ বামন দলনীৰ সুযোগ্য সন্তান পূৰা দিব লাগিব দেই পানী চানী
কৰিবি পানী দি আৰু কিবা ন তাৰপৰা সেইজোপা দেৱদাৰ ইফালে সিফালে দেৱদাৰ ৰোপা তাৰপৰা আমলখি দিছে অনুষ্ঠান ৰাখিছোঁ তাতে আমাৰ নিমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হ'ব আমি উক্ত অনুষ্ঠানতে আমাৰ বামুণ দলনিৰ গৌৰৱ যোগ্য সন্তান মিচিং অট'নমাছ কাউন্সিলৰ ঋষি দেৱৰঞ্জন মৰাণ ডাঙৰীয়াক আৰু নৱ সঞ্জীৱনী NGOৰ সঞ্চালক অন্যতম গাঁৱৰ সুযোগ্য সন্তান বিশিষ্ট সমাজকৰ্মী গংগাজ্যোতি টাইগাম ডাঙৰীয়াক আৰু আমাৰ এজন বৃক্ষৰোপক মাতিছিলোঁ আমাৰ শ্ৰদ্ধাৰ ASI ৰংনাথ টাইগাম ডাঙৰীয়াক তেখেতকো এই সম্বৰ্ধনা অনুষ্ঠানতেই আমি সকলোকে একেলগে সম্বৰ্ধনা জনাম গতিকে সেইটো কাৰণে আমাৰ আজি নিমন্ত্ৰিত অতিথিক আমি ইয়াত সম্বৰ্ধনা জনোৱা নাই আমি তাতে ৰাইজৰ মাজত তেখেতসকলক সম্বৰ্ধনা জনাম সেইখিনিকে জনাই আজিৰ এই কাৰ্যসূচীৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ সামৰণি ঘোষণা কৰিছোঁ